MLA ফাণ্ডৰ এটি কাম ঠিকাদাৰ এজন কলেজৰ প্ৰবক্তা কামটো নিশ্চয় ভালেই হ'ব পিছে কামটো ভাল বেয়া আপোনালোকে বিচাৰ কৰক এইখন 10 লাখ টকীয়া কাঠৰ খাকু MLA ফাণ্ডৰ 10 লাখ টকা কাঠৰ খাকুখনত কেইটামান খুটি পুটি বিধায়িকাৰ সৈতে মিলি ধন আত্মঘাতৰ চেষ্টা চলাইছে ঠিকাদাৰ ৰূপী প্ৰবক্তা নুৰজামাল হকে এইগৰাকী ঠিকাদাৰ ৰূপী প্ৰবক্তা নুৰজামাল হক কুন্তলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তায়েও মাহেকত দৰমহা প্ৰায় 90,000 টকা বুকো সমষ্টিৰ MLA নন্দিতা দাসৰ লগত তেওঁৰ আছে সুসম্পৰ্ক গতিকে MLA বাইদেৱে কামটো দিলে প্ৰবক্তা নুৰজামাল হকক কিয়নো 90,000 টকা দৰমহা পোৱা প্ৰবক্তাৰ পৰা কমিছনৰ অংক হ'ব মুটা প্ৰবক্তাই কামটো আৰম্ভ কৰিলে ঠিকেই কিন্তু কমিছনৰ হেঁচাত কামৰ নমুনা এয়া ইফালে ৰাইজে অভিযোগ কৰা মতে বিধায়িকাই হেনো য'তে কাম কৰিছে তাতেই হৈছে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি শুনক ৰাইজৰ মুখেৰে আৰু বিল্ডিং ঠিকা লোৱা সি ঠিকা লৈ কেনে এইটো 7 লাখ টকা দলঙৰ পৰা উদ্দল হৈ গৈছে এতিয়ালৈ দলং পানীৰ তলত আছে জামাল মাষ্টাৰ গতিকে বিহিত ব্যৱস্থা নিব লাগে নুৰজামাল মাষ্টাৰ কি কৰে নুৰজামাল মাষ্টাৰ কলেজৰ প্ৰফেছৰ সন্তলী সেই মাষ্টাৰে ঠিকা লৈ কেনে আজি 7 লাখ টকা উঠাই কিনে দলংটো পানীত ভাই থৈছে পানীৰ তলত গতিকে ইয়াৰ বিহিত ব্যৱস্থা নিব লাগে বিধানসভা নিৰ্বাচনত আমাৰ বগুৰিগুৰি ৰাইজৰ লগতে বকো সমষ্টিৰ ৰাইজে 100% ভোট প্ৰদান কৰি আমাৰ বিধায়িকা নন্দিতা দাসক জয় কৰি আনিছিল সমষ্টিৰ পঞ্চায়তৰ উন্নতি যাতে হয় তাৰ কাৰণে জয় কৰি আনিছিল কিন্তু উন্নতিৰ নামত কেৱল দুৰ্নীতিহে কৰি আহিছে উন্নতি ভিকুৱাও না যিখিনি কাম কৰিছে MLA ফাণ্ডৰ পুঁজিৰে MLAৰ পুঁজিৰে যি কাম কৰিছে তাতে কেৱল দুৰ্নীতি গতিকে মই আপোনালোকৰ জৰিয়তে আমি MLA মহোদয়ক অনুৰোধ জনাম আমাৰ এইখন যে দলং 3 নং মালিবাৰীৰ পৰা কবৰস্থান সংযোগী যোনটো দলংখনৰ কাম অতি নিম্নমানৰ কৰিছে আম গছ দিছে আৰু বেলেগ একেবাৰে বেয়া গছবিলাক দি দলংখনৰ কাম কৰি আছে 1 বছৰো নাযায় 10 লাখ টকাৰ দলং 10 লাখ টকাত মুঠতে হাল কাটেৰে হৈ গ'ল হয় কিন্তু সেই নকৰি ৰাইজে যদি কৈছে যে এখন দলং ইমান নিম্নমানৰ কিয় কৰি আছে তেখেতে কয় যে আমি বাহেদিও দিব পাৰোঁ ইয়াত কোনো হালৰ কথা নাই যে হাল দি দিব লাগে যাৰ কাৰণে মই বিধায়কক অনুৰোধ জনাম আমাৰ এই দলংখন যাতে অলপ ভাল কৰাৰ চেষ্টা কৰে নহ'লে আমি বিভাগীয় মন্ত্ৰী আৰু নহ'লে সেইখিনি কৰাৰ পিছতো যদি কাম নকৰে তেতিয়া আমি এই দলংখনৰ বিৰুদ্ধে আৰু আমাৰ এই অঞ্চলত যিকেইটা কাম কৰিছে MLA বাইদেৱে প্ৰত্যেকটো কামৰ বিৰুদ্ধে আমি RTI কৰিবলৈ বাধ্য হ'ম প্ৰথম কথা এইটো MLA ফাণ্ডৰ পইচা 2019 চনৰ পইচা 1 বছৰ পাৰ হ'ল এতিয়ালৈকে দলংখনৰ কাম সম্পূৰ্ণ হোৱা নাই সন্তলী কলেজৰ প্ৰফেছৰ নুৰজামাল হক তেখেতে কৰি আছে আৰু আমাৰ ৰাইজে মেক্সিমামে কৈ আছে আপোনালোকে হয়তো শুনি আছে MLA বাইদেউ কেৱল কমিছনৰ অংকত এই কামটো প্ৰফেছৰক দিয়া বুলি আমাৰ স্থানীয় বহুতো ৰাইজে অভিযোগ কৰিছে ৰিপৰ্ট নিউজ 31 অসম